এয়া আপোনালোকে দেখি আছে নুনী সূতা আৰু মুগা সূতা। পৃথিৱীৰ আটাইতকৈ দামী সূতাবিধেই হৈছে মুগা আৰু নুনী সূতা। কিন্তু প্ৰস্তুত কেনেকৈ হয়? আপোনালোকে সকলোৱে জানে যে অসমৰ সংস্কৃতি আৰু সাজপাৰৰ কথা। অসমৰ সাজপাৰ বুলি কওঁতে মুগাৰ সূতাৰ যিবিলাক সাজপাৰ সেইবিলাকে আৰু অকণমান সাজপাৰটোক সংস্কৃতিটো অকণমান ওপৰলৈ লৈ যায়। যে মুগাৰ সূতাৰ সাজপাৰ বুলি কোৱাৰ আগতে আমি ক'ব লাগিব যে মুগাৰ সূতাৰ কেনেকৈ প্ৰস্তুত কৰা হয়। কাপোৰযোৰ পিছৰ কথা, কিন্তু মুগাৰ সূতাৰ কেনেকৈ প্ৰস্তুত কৰা হয় আজি আপোনালোকক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। অকণমান ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিয়া যায় ব্লগছলৈ। আৰু আজি দেখুৱাই আছোঁ মুগাৰ সূতাৰ কেনেকৈ প্ৰস্তুত কৰে। আশু সূতাৰে এপাহি ফুল দুয়ো হাতৰে জোনাকী বল। আশু সূতাৰে এপাহি ফুল দুয়ো হাতৰে জোনাকী বল। বুকুত শুৱাই গধূলি মুগা সূতা প্ৰস্তুত কৰিবলৈ আমাক প্ৰথমতে লাগিব মুগা পলু। এইজোপা ইয়াত হৈছে চুম গছ। মুগা পলুবিলাক ইয়াতে থাকে, মানে ডাঙৰ হয়, চুম গছৰ পাত খায়। এইবিলাক দেখিছে আপোনালোকে, এইবিলাক দেখিছে। এই যিবিলাক আছে এইবিলাক হ'ল মুগাৰ কণী, ঠিক আছে, কণী আৰু মুগা পলুৰ কণী ইয়াতে আছে। দেখিছেনে পাতৰ তলত আছে। এয়া সৰু সৰু মুগাৰ পলু ইয়াত দেখিছে আপোনালোকে। এয়া হৈছে মুগা পলু। আৰু কিছুমান সময়মতে কিছুমান পৰি যায়, আৰু পৰি যোৱাবিলাক এনেকৈ বান্ধি পেলাই তেখেতলোকক আকৌ পলুবিলাকক উঠাই দিয়া হয়। মুগা হওক বা এৰী হওক বা পলু হওক, এনেকুৱা ধৰণৰ ইহঁতৰ প্ৰজাতিবিলাকৰ এটা লাইফ চাইকেল থাকে। লাইফ চাইকেলটো মানে কি হয়, প্ৰথমতে কণী হ'ব, কণীটো ফুটাৰ পিছতে পোৱালি হ'ব। পোৱালিবিলাক যেতিয়া ডাঙৰ হ'ব, এটা সিহঁতৰ লাইফ টাইম থাকে নহয় জানো। লাইফ টাইম শেষ হোৱাৰ পিছতে সিহঁতে লেটালে সৃষ্টি হ'ব। লেটাৰ সৃষ্টি হোৱাৰ আগত সিহঁতে চুম সলাব। চুম মানে কি, গাটো ওপৰে বগা এটা সূতাৰ নিচিনা আঁহৰ কিছুমান বাঁহ বনাই দিয়ে। তাৰপিছতে লেতেৰা হ'ব, লেতেৰা হোৱাৰ পিছতে পখিলা হ'ব, পখিলা হোৱাৰ পিছতে সিহঁতে আকৌ কণী পাৰিব। তো এইটো হ'ল লাইফ চাইকেল হয় সিহঁতৰ। এইটো আপোনালোকে দেখি আছে, এইটো হৈছে মুগা লেটা। এইটো কেনেকৈ প্ৰস্তুত হয়, কেনেকৈ মানে বনে, সেইটো হৈছে যেতিয়া এটা পলুৰ পৰা লেটা হ'বলৈ যায়, তেতিয়া পলুটোৰ পৰা গাৰ পৰা কিছুমান মানে আঁহজাতীয় পদাৰ্থ ওলায়। আৰু এই আঁহজাতীয় পদাৰ্থৰ পৰা এইটো বাঁহটো বনে, আৰু এই বাঁহটোৰ পৰাই সূতা প্ৰস্তুত হয়। কিন্তু তাৰ আগতে কিছুমান নিয়ম আছে। এইবিলাক যিবিলাক আপোনালোকে দেখি আছে লেটাৰবিলাক, এই লেটাৰবিলাক প্ৰথমতে খাৰ দি পেলাই বইল কৰি ল'ব লাগিব। বইল কৰাৰ পিছতহে এনেকৈ কৰা হ'ব। ইয়াত আপোনালোকে দেখিছে, ইয়াত যিমানবিলাক লেটাৰ আছে ইয়াত বইল কৰি লোৱা হৈছে। বইল কৰা ইয়াত আকৌ বিজল দিয়া হৈছে। বিজল দিয়াৰ পিছতহে এইবিলাক মানে আঁহবিলাক এডাল এডালকৈ ওলাই গৈছে ধুনীয়াকৈ। হিৰ বুলি কয় এইবিলাক। আৰু দেখিছে আপোনালোকে, এইটো সকলোবিলাক মানে পাক দি ধুনীয়াকৈ ইয়াত পকাই যোৱা হৈছে। ইয়াত এডাল এডাল স্পষ্ট সূতা হৈ আছে। ৰখাই দিব। ইয়াত দেখিছে এডাল সূতা, এইডালে হৈছে মুগা সূতা। ধুনীয়াকৈ পাক দিয়া হৈছে। এইটো বস্তুটো ইয়াত যেতিয়া খাৰ দিয়া হ'ব, বইল কৰাৰ পিছত যেতিয়া আকৌ খাৰ দিব লাগিব। খাৰ দিয়াৰ পিছত ইয়াত বিজল দিয়াৰ পিছতে ধুনীয়াকৈ এডাল এডালকৈ দেখিছে এইবিলাকে পাক হৈ যাবগৈ। এইবিলাক মেচিন নহয়, ট্ৰেডিশ্যনেল ৱে বুলি কয় এইবিলাক। দেখি আছে। ইয়াৰ ভিতৰত যিবিলাক আছে সেয়া ইয়াত মুগা পলু আছে, দেখাই দিওঁ। লেটা পলুৰ পিছত এইটো লেটা। আশু সূতাৰে এপাহি ফুল দুয়ো হাতৰে জোনাকী বল। আশু সূতাৰে